দৰ্শকসকল নমস্কাৰ। এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আমি আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ এক বিশেষ স্থানলৈ, যি বিশেষ স্থানত এখন দলং নিৰ্মাণ হৈ আছে। এই বিশেষ দলংখন নিৰ্মাণ হোৱাৰ লগে লগে লাখ লাখ মানুহৰ সপোন দিঠকত পৰিণত হ'ব। লাখ লাখ মানুহৰ কষ্ট, যি যাতনা তেওঁলোকে বছৰ বছৰ ধৰি দুৰ্ভোগ কৰি আহিছে, সেয়া অতি নিমিষতেই সমাপ্ত হ'ব তথা এক বৃহৎ অঞ্চললৈ সাংঘাতিক ধৰণৰ পৰিৱৰ্তনৰ সূচনা হ'ব। আহকচোন আমি এই ভিডিঅ'টো শেষলৈকে চাওঁ। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই দলংখন নিৰ্মাণ হৈছে লখিমপুৰ জিলাৰ মাজুলী সীমান্তত, আৰু এই দলংখন নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'লে ইয়াৰ পৰা মাজুলীলৈ মাত্ৰ 10 মিনিট সময় লাগিব, আৰু মাজুলীৰ পৰা যোৰহাটলৈ যেতিয়া যোৰহাটৰ দলংখন নিৰ্মাণ সম্পূৰ্ণ হ'ব, মাত্ৰ আধা ঘণ্টাৰ মানত মাজুলীৰ পৰা আমি যোৰহাটত উপস্থিত হ'ব পাৰিম। গতিকে চাওক, আমি আপোনালোকে এই দলংখন দেখুৱাই আছোঁ। এই দলংখন নিৰ্মাণ কৰি আছে SP চিংলা কনষ্ট্ৰাকশ্যন কোম্পানীয়ে। দলংখনৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে 2026 চনত। দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ লগে লগে মাজুলীৰ তথা যোৰহাটলৈকে লখিমপুৰ জিলাৰ পৰা এটা যোগাযোগৰ সাংঘাতিক ধৰণৰ এটা পৰিৱৰ্তন আহিব। বৰ্তমান যিটো ধূনাগুৰি ঘাট আছে লখিমপুৰৰ পৰা মাজুলীলৈ যাবলগীয়া, সেই ধূনাগুৰি ঘাটেদি ফেৰী বা নাৱেদি মাজুলীলৈ যাব লগা হয়। গতিকে দলংখনে অঞ্চলটোলৈ এটা সাংঘাতিক ধৰণৰ ভাবিব নোৱাৰা পৰিৱৰ্তন আনিব। গতিকে আমি এই ভিডিঅ'ত আপোনালোকক দেখুৱাম দলংখনৰ নিৰ্মাণ কাৰ্য যি চলি আছে, তাক আমি আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে শেষলৈকে আমাৰ এই ভিডিঅ'টো চাওক। দৰ্শকসকল, এতিয়া আমি আপোনালোকক দলংখনৰ যি নিৰ্মাণ কাৰ্য চলি আছে সেয়া আমি দেখুৱাবলৈ আগবাঢ়িছোঁ। আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলৰ ভিডিঅ' চাইছে, তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আপোনালোকে আমাৰ চেনেলৰ আন বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ চাব। আমাৰ ভিডিঅ' চাই কেনেকুৱা পালে লাইক কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব। আমাৰ চেনেলত আমি আপোনালোকক এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ'ৰ লগতে মনোৰঞ্জনধৰ্মী বিভিন্ন ভিডিঅ', বিভিন্ন দৰকাৰী তথ্য পাতি সম্বলিত ভিডিঅ' আমি আপোনালোকক দেখুৱাই আছোঁ। গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া আপোনালোকে চাওক, মাজুলীত লখিমপুৰ জিলাৰ যি সীমান্তৱৰ্তী ধূনাগুৰি ঘাট আছে, সেই স্থানৰ পৰা মাজুলীলৈকে নিৰ্মাণ হৈ থকা আমি দলংখনৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। লগতে আমি আপোনালোকক জনাব বিচাৰিছোঁ, এই দলংখনৰ মুঠ নিৰ্মাণ ব্যয় ধাৰ্য কৰা হৈছে 695 কোটি টকা। দলংখন 2022 চনৰ ডিচেম্বৰ মাহত নিৰ্মাণ কাৰ্য ইয়াৰ আৰম্ভ কৰা হৈছিলে, আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে লক্ষ্য নিৰ্ধাৰণ কৰা মতে 2026 চনৰ এপ্ৰিল মাহত এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব। এই দলংখন 4 লেনযুক্ত এখন দলং হ'ব, আৰু দলংখনৰ লগে লগে মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰালৈকে 19 কিলোমিটাৰ জোৰা এই দীঘলীয়া পথছোৱাও 2 লেনযুক্ত পথলৈ উন্নীত কৰা হ'ব। গতিকে দৰ্শকসকল, বছৰ বছৰ ধৰি লখিমপুৰৰ পৰা মাজুলীলৈ যাবলগীয়া, মাজুলীৰ পৰা লখিমপুৰলৈ আহিবলগীয়া বিভিন্ন ব্যক্তিসকলে যি ধৰণৰ এক দুখ কষ্ট তথা যোগাযোগৰ যি সমস্যাৰ সন্মুখীন হৈছিলে, সেই সমস্যা এতিয়া সমাপ্তি হোৱাৰ দিশত আগবাঢ়িছে। আৰু আমি সকলোৱে জানো যে বৰ্তমান সময়ত যাতায়াত যোগাযোগৰ যি উন্নতি, সেই উন্নতি যদি একোটা অঞ্চলত নহয়, সেই অঞ্চলটো সদায়ে পিছ পৰি থাকে। আৰু যদিহে সেই অঞ্চলটো মাজুলীৰ নিচিনা এটা অতি গুৰুত্বপূৰ্ণ অঞ্চল হয়, পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয়, সেই অঞ্চললৈ যাতায়াত যোগাযোগৰ সুচল হোৱাটো অতিকৈ প্ৰয়োজনীয়। আৰু আপোনালোকে যিসকলে নদীৰ ঘাট পাৰ হৈ আপোনালোকে বিভিন্ন অঞ্চললৈ যায়, আপোনালোকেতো জানেই যে নদী পাৰ হ'বৰ কাৰণে কেনেকুৱা ধৰণৰ কষ্ট কৰিব লগা হয়। বিশেষভাৱে বাৰিষা যেতিয়া বহুত বেছি পৰিমাণে পানী হয়, বানপানী হয়, বৰষুণ দিয়ে, তেতিয়া অতি ভয়ানক হৈ পৰে সেই যাতায়াত যোগাযোগ ব্যৱস্থা। গতিকে চাওকচোন, আমি আপোনালোকক আজি সেই বিশেষ দলংখন দেখুৱাই আছোঁ। আমি ইতিমধ্যে উল্লেখ কৰিলোঁ যে এই দলংখন নিৰ্মাণ কৰিছে SP চিংলা কনষ্ট্ৰাকশ্যন কোম্পানীয়ে, আৰু এই দলং নিৰ্মাণ প্ৰতিষ্ঠানটোৱে গুৱাহাটী তথা উত্তৰ গুৱাহাটীৰ মাজৰ 6 লেনযুক্ত দলংখনো নিৰ্মাণ কৰি আছে। গতিকে 695 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই দলংখনৰ লগত আৰু এখন দলং জড়িত হৈ আছে, আৰু সেই দলংখনে হৈছে সোৱণশিৰি নদী পাৰ হৈ মাজুলীৰ যি লুইত নদী আছে, লুইত নদীৰ ওপৰত নিৰ্মাণ হৈ আছে উক্ত দলংখন। গতিকে এই দলংখন সোৱণশিৰি নদীৰ বক্ষত নিৰ্মাণ হৈ আছে। আমি আপোনালোকক দেখুৱাই আছোঁ ব্ৰহ্মপুত্ৰৰ যি বৃহৎ উপনৈ সোৱণশিৰি, এই সোৱণশিৰিৰ ওপৰত যে এদিন এখন দলং হ'ব, সেই সপোন দেখিয়ে ইতিমধ্যে হাজাৰজনে তেওঁলোকে মৃত্যুবৰণ কৰিলে। তথাপিও কিন্তু তেওঁলোকৰ আশা পূৰণ নহ'ল, যদিও অৱশেষত এই বৃহৎ অঞ্চলৰ লখিমপুৰ জিলাৰ লগতে উত্তৰ পাৰ তথা দক্ষিণ পাৰৰ মানুহৰ সেই সপোন সাকাৰ ৰূপ দিবলৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈ গ'ল। এয়া দেখিছে আপোনালোকে, দলঙৰ খুঁটা আমি আপোনালোকক দেখুৱাইছোঁ, আৰু আমি ভাবিছোঁ দলংখনৰ প্ৰায় 40ৰ পৰা 50% বা 60% কাম ইতিমধ্যে সমাপ্তি হৈছে। গতিকে এয়া চাওক, দলঙৰ খুঁটা আমি আপোনালোকক দেখুৱাইছোঁ। এই দলংখন সমাপ্ত হোৱাৰ লগে লগে
এক বৃহৎ পৰিৱৰ্তনৰ সূচনা হ'ব। এয়া দলঙৰ মূল যি অংশ, সেই মূল অংশৰো কিছু কাৰ্য আৰম্ভ হৈছে। গতিকে চাওকচোন দৰ্শকসকল, আমি আপোনালোকক এই দলংখন দেখুৱাই আছোঁ। দৰ্শকসকল, এই দলংখন নিৰ্মাণ হোৱাৰ লগে লগে অসমৰ লগতে অৰুণাচল প্ৰদেশৰ পৰাও দক্ষিণ পাৰলৈ যাবলগীয়া তথা অসমৰ লগতে ডিমাপুৰলৈকে ইয়াৰ পৰা যাতায়াত যোগাযোগৰ ব্যৱস্থা সাংঘাতিক ধৰণে সুচল হ'ব। গতিকে ইয়াৰ পৰা নাতি দূৰৈত লুইত নদীৰ পাৰত নিৰ্মাণ হৈ আছে আৰু এখন দলং, আৰু এই দলংখনে সংযোগ কৰিব মাজুলীৰ বালিচাপৰিক। গতিকে মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰালৈকে এই 20 কিলোমিটাৰ জোৰা অংশত ৰাস্তা তথা দলং নিৰ্মাণৰ সমাপ্তি হোৱাৰ লগে লগে এক ভাবিব নোৱাৰা যাতায়াত যোগাযোগৰ পৰিৱৰ্তনে এই অঞ্চলটোৰ ৰাজ্যক উপকৃত কৰিব। গতিকে দৰ্শকসকল, আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তথা আৰু আমাৰ বিভিন্ন যি ভিডিঅ' আছে সেই ভিডিঅ'সমূহ আপোনালোকে চাব। গতিকে আমি দেখুৱাই আছোঁ লখিমপুৰ জিলাৰ ধূনাগুৰি ঘাটৰ সমীপত সোৱণশিৰি বুকুত নিৰ্মাণ হৈ থকা এই বিশেষ দলংখনৰ বিশেষ দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। দলংখনৰ নিৰ্মাণ কাৰ্য দ্ৰুত গতিত আগবাঢ়িছে, এয়া আমি আপোনালোকক দেখুৱাইছোঁ। চাওক, আমি সোৱণশিৰি নদীৰ পাৰত আহি উপস্থিত হৈছোঁ। সোৱণশিৰি নদীৰ এটা অংশ এইদৰে ভেটি থোৱা হৈছে আৰু দলংখনৰ নিৰ্মাণ কাৰ্য কৰি থকা হৈছে। দিনে নিশাই এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পাদন হৈ আছে। গতিকে আপোনালোকেও এই দলংখনৰ নিৰ্মাণ কাৰ্য চাবলৈ আহোঁ বুলি ক'লে আপোনালোকে আহিব পাৰে। লখিমপুৰ জিলাৰ বঙালমৰাৰ পৰা আপোনালোকে ধূনাগুৰি ঘাটৰ যি ৰাস্তা আছে, সেই ৰাস্তাৰে সান্দহখোৱা হৈ আহিলেই আপোনালোকে দলংখনৰ নিৰ্মাণ কাৰ্য দেখিবলৈ সক্ষম হ'ব। গতিকে যদিও দেখাত এখন মাত্ৰ সাধাৰণ দলংহে নিৰ্মাণ কৰিছে, কিন্তু এই দলংখনৰ লগত জড়িত হৈ আছে লাখ লাখ মানুহৰ সপোন। এই দলংখনে লখিমপুৰৰ পৰা মাজুলীলৈ মাত্ৰ ৰিং এটাৰ বাটহে নিশ্চিত কৰি তুলিব, যি মাজুলীলৈ যাবৰ কাৰণে বছৰ বছৰ ধৰি জনসাধাৰণে দুখ কষ্ট যমৰ যাতনা ভোগ কৰি আহিবলগীয়া হৈছে। গতিকে চাওক, আমি সেই দলংখনৰ নিৰ্মাণৰ দৃশ্য এই ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। গতিকে 2026 চনৰ বহাগ বিহুৰ ওচৰে পাজৰে এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ, আৰু তাৰ লগে লগে মাজুলীলৈ যাবলৈ তথা মাজুলীৰ পৰা যোৰহাটলৈ যাবৰ কাৰণে অতি সহজ এক সুন্দৰ ব্যৱস্থা সমাপ্ত হ'ব। গতিকে চাওক দৰ্শকসকল, দলংখনৰ নিৰ্মাণ কাৰ্য আমি আপোনালোকক দেখুৱাই আছোঁ। উল্লেখযোগ্য যে মাজুলীৰ নিমাতী ঘাট সংযোগী কমলাবাৰীৰ পৰা যিখন দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে, সেই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ লগে লগে মাজুলীৰ হৈ লখিমপুৰৰ পৰা মাজুলী হৈ যোৰহাটলৈকে মাত্ৰ 1ৰ পৰা 1.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত ইয়াৰ জনসাধাৰণ উপস্থিত হ'ব পাৰিব। গতিকে চাওক, আমি এই দলংখনৰ দৃশ্য দেখুৱাই আছোঁ। আমি অনুৰোধ কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে, গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।